হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি মই আহিছোঁ নেহৰুবালিত হৈ থকা হনুমান মেলা চাবলৈ। মেলাত সোমাই আহিয়ে দেখিছোঁ গাইজ, আপোনালোকৰ যদি গাৰ্লফ্ৰেণ্ড আছে আপোনালোকে নিব পাৰে। আৰু এইফালে মই দোকানত থকা খোৱা বস্তুবোৰ চাই চাই মই ঘূৰি ফুৰিছোঁ। ৰ'ব, মই মেলা চাবলৈ অকলে অহা নাই, মোৰ লগত আহিছে ৰাহুল। গাইজ, মেলালৈ আহি পেলাই চকৰিত নুঠা মানুহ কোন আছে বাৰু? কমেণ্ট কৰি জনাবচোন। গাইজ, এই ডাইলগটো কাৰ একদম ঘৰৰ ওচৰত বাজি থাকে ডেইলি। হাণ্ডি যাৰ দাম 100 টকা, চিলভাৰৰ কড়াই যাৰ দাম 100 টকা। এইবোৰ আকৌ কি? মইতো প্ৰথমতে সঁচা সাপ বুলিয়ে ভাবিছিলোঁ, কিন্তু পিছত চাওঁতেহে বস্তুটো এইটো সাপ নহয় কিন্তু ৰবৰৰহে দেই। মৃদুস্মিতা, প্ৰিয়ংকা, পূজা, ধৰ্মিষ্ঠা, প্ৰিয়া, গংগুটি মেম অহা নাই, নিদিওঁ। ইয়াৰ কথা বাদ দিয়ক গাইজ, মেলালৈ আহোঁতে বা এজনীক লগ পালোঁ। বায়ে বহুত ধুনীয়া নাচে, আপোনালোকে চাগে বহুতে চিনি পায় বাক। মেলাৰ পৰা যোৱাৰ আগত আৰু এটা বস্তু শুনি লওকচোন আপোনালোকে। মেলাৰ ভ্লগটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাকী আজিলৈ আহিছোঁ, আকৌ লগ পাম। গুড নাইট।